অঁ খুৰা ক'ত যায়? মই বজাৰৰ পৰা আহোঁগৈ। গুটি ঘৰত আছেনে? অঁ আছে, কিতাপ পঢ়ি আছে। কণী, তুমি ইমান ডেকা ল'ৰাটো হৈ হাফ পেণ্ট পিন্ধি আছা যে? অঁ খুৰা, আজি শনিবাৰ যে সেইকাৰণে হাফ পেণ্ট পিন্ধি আছোঁ। শনিবাৰলৈ কি কথা আছে? খুৰা, শনিবাৰে স্কুল কলেজ অফিচ কাছাৰী সেইবোৰ হাফ ছুটি নহয় জানো? সেইকাৰণে ময়ো আজি হাফ পিন্ধি আছোঁ। কণী, এনেকৈ হ'লে তুমি দেওবাৰে আমাৰ ঘৰত নাহিবা দেই। কি কৈছে খুৰা? মই আকৌ দেওবাৰে আপোনালোকৰ ঘৰত কিয় নাহিম? দেওবাৰে বন্ধৰ দিন নহয় জানো? কি ঠিক তুমি সেইদিনা কাপোৰ পিন্ধা বা নিপিন্ধা। হেল্ল', কি কৰি আছা? এইমাত্ৰ ভাতকেইটা খাই আহি চিনেমা এখন চাই আছোঁ। আণ্টিয়ে কি কৰি আছে? অঁ মা নাই, এই ওচৰৰ মানুহ এঘৰ ছোৱালী এজনী তুলনি বিয়া আছিলে। মা আৰু ভণ্টি সেই বিয়া খাবলৈ গ'ল। দেউতাও অফিচৰ পৰা আহি পোৱাই নাই। মই এতিয়া অকলেই আছোঁ ঘৰত। কি ঘৰত কোনো নাই, তুমি অকলে আছা? অঁ মই এতিয়া ঘৰত অকলেই আছোঁ। অ' কণীদা, মই যদি এতিয়া তোমাৰ ওচৰত থাকিলোঁ হয়, তুমি মোক কি কৰিলা হয়? কিনো কৰিম আৰু, মই ভাত খাই থোৱা কাঁহী বাচনকেইটাকে তোমাক ধুব দিলোঁ হয়। চাল্লা হাৰামি, তই নৰেন্দ্ৰ মোদী নিচিনা বৰলা হৈ মৰ।